12 প্ৰথমখন মেচত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই কৰিলে আত্মসমৰ্পণ। ইংলেণ্ডে আফগানিস্তানক 5 উইকেটত পৰাস্ত হৈ কেল উইলিয়ামছনৰ নেতৃত্বত চলি থকা কিৱি দলটোৱে নিজৰ ঘৰত 2022 চনৰ টি20 বিশ্বকাপৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি এক সুন্দৰ আৰম্ভণি কৰিছে। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে 203টা উইকেটৰ বিনিময়ত লক্ষ্যৰ পিছত খেদি ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই 111 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এনেদৰে কিৱি দলটোৱে প্ৰথমখন মেচত 89 ৰানৰ বিশাল জয়লাভ পঞ্জীয়ন কৰে। প্ৰথমে বেটিং কৰি কিৱি দলটোৱে আৰম্ভণিত খুব সুন্দৰ 65 ৰান সংগ্ৰহ কৰে। টি20 বিশ্বকাপৰ যিকোনো মেচত পাৱাৰ প্লেত তেওঁ কৰা এইটোৱেই হৈছে সৰ্বাধিক ৰান। ফিন এলেনে 16টা বলত 82 ৰানৰ পলেষ্টাৰ ইনিংছ খেলি দ্বিতীয়টো অপেনাৰ ডেভন কনৱেয়ে বেটিং কৰি শেষলৈকে অপৰাজিত হৈ থাকে। কনৱেয়ে 58টা বলত 92 নট আউট এক উজ্জ্বল ইনিংছ খেলিছিল। শেষত জিমি নিচামেও 13টা বলত 26 নট আউট দ্ৰুত ইনিংছ খেলিলে। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক 2টা উইকেট লাভ কৰে জছ হেজেলউডে। দ্বিতীয় অভাৰত প্ৰথমটো বলত ডেভিড ৱাৰ্ণাৰৰ ওপৰত প্ৰথমটো আঘাত লাভ কৰে। ইয়াৰ পিছত তেওঁ 50 ৰানৰ স্ক'ৰলৈ 4টা উইকেট হেৰুৱাই পেলায়। পাৱাৰ প্লেত কেংগাৰু দলটোৱে মাত্ৰ 37 ৰান কৰিবলৈ পাৰিছিল। গ্লেন মেক্সৱেল 28 ৰানৰ ইনিংছ খেলি কিছু সংগ্ৰাম দেখুৱাইছিল যদিও তেওঁ 14 নম্বৰ অভাৰত পেভিলিয়ন উভতি আহে। কিৱি স্পিনাৰ মিচেল চাণ্ডাৰে 4 অভাৰ 33 ৰানত 3টা উইকেট দখল কৰে। চাউদিয়ে 2.1 অভাৰত মাত্ৰ 6 ৰান হেৰুৱাই 3টা উইকেট দখল লৈছিল। ইংলেণ্ডে 5 উইকেটত আফগানিস্তানক পৰাস্ত কৰে। টছত জয়লাভ কৰি ইংলেণ্ডে প্ৰথমে বলিং কৰি 19.4 অভাৰত 112 ৰানত আফগানিস্তানক ৰাখিবলৈ সক্ষম হয়। তাৰ পিছত 18.1 অভাৰত 5টা উইকেট হেৰুৱাই মেচত জয় যোৱাৰ পক্ষত উপনীত হয়। ইংলেণ্ডৰ হৈ লিয়াম লিভিংষ্টনে নট আউট 29, এলেক্স হেলছে 19 আৰু অধিনায়ক জোছ বাটলাৰে 18 ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমখন টি20 আন্তঃৰাষ্ট্ৰীয় মেচ খেলা আফগানিস্তানৰ দলটোৰ কাৰণে বিধ্বংসী বলৰ সন্মুখত 152 ৰানলৈ হ্ৰাস কৰিছিল। কাৰণে 3.4 অভাৰত 10 ৰানত 5টা উইকেট দখল কৰে। ইংলেণ্ডৰ হৈ টি20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত 5টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয়। আফগানিস্তানে 17 অভাৰত 5টা উইকেট হেৰুৱাই 106 ৰান সংগ্ৰহ কৰিছিল যদিও 18 অভাৰত কৰণৰ 4টা উইকেটৰ ফলত আফগানিস্তানৰ বাকী দল 3 ৰান হ্ৰাস পায়। কৰণৰ বাহিৰে মাৰ্ক উড আৰু বেন ষ্টকছে 2টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ক্ৰিছ বেকেছে 2টাকৈ উইকেট লাভ কৰে।